ভগৱান শ্ৰীকৃষ্ণই কৈছে, আপুনি জীৱনত কৰিব লগা সকলোবোৰ কৰক, কিন্তু লোভৰ দ্বাৰা নহয়, অহংকাৰৰ দ্বাৰা নহয়, কামনাৰ বাবে নহয়, ঈৰ্ষাৰ দ্বাৰাও নহয়, প্ৰেম, সহানুভূতি আৰু নম্ৰতাৰে কৰক। যেতিয়া কোনো এটা কাম কৰাত লোভ, অসততা, ঈৰ্ষা থাকে, তেতিয়া সেই কামৰ ফলাফল কেতিয়াও ফলপ্ৰসূ নহয়। আমি আমাৰ হৃদয়ৰ প্ৰেমেৰে কৰা কাম কেৱল আমাৰ বাবেই নহয়, সমাজৰ বাবেও লাভজনক হ'ব। নৰকৰ 3টা দুৱাৰ আছে: কাম, খং আৰু লোভ। নৰকৰ দুৱাৰ সদায় যাৰ মনত লোভ আছে আৰু অতি যি খং কৰে তেওঁলোকৰ বাবে সদায় মুকলি থাকে। অৰ্থাৎ এনে এজন ব্যক্তিয়ে কেৱল নৰকত স্থান পায়। আপুনি জীৱনত যি বিচাৰে তাৰ বাবে যুঁজ নিদিব, গতিকে কি হেৰুৱাইছে তাৰ বাবে কান্দিবও নালাগে। মানুহে সকলো বিচাৰে, কিন্তু তেওঁ সকলো পাব নোৱাৰে। আপুনি যি নাপালে তাৰ বাবে অনুতাপ নকৰিব, আৰু আপুনি যি হেৰুৱালে, আপোনাৰ পৰা যি গুচি গ'ল তাৰ বাবেও হতাশ নহ'ব। জীৱনত ঠাণ্ডা বা গৰম, আনন্দ বা বিষ অনুভৱ কৰিব লাগে। এই অভিজ্ঞতাবোৰ ক্ষণস্থায়ী, তেওঁলোক আহে আৰু যায়, গতিকে তেওঁলোকক ধৈৰ্য সহকাৰে সহ্য কৰিব। সময় সদায় একে হৈ নাথাকে। যদি আজি দুখ আছে, কাইলৈ সুখ নিশ্চয় হ'ব, আৰু সুখৰ পিছত দুখ পোৱাটো স্বাভাৱিক। গতিকে প্ৰভু শ্ৰীকৃষ্ণৰ ওপৰত বিশ্বাস ৰাখি আপোনাৰ জীৱন যাপন কৰা উচিত। প্ৰভু শ্ৰীকৃষ্ণই কৈছে, সত্যক কেতিয়াও ধ্বংস কৰিব নোৱাৰি। ভাল কাম কৰিবলৈ কেতিয়াও ভয় নকৰিব। মানুহে প্ৰায়ে সঁচা কথা কোৱা পৰিহাৰ কৰে বা ভয় কৰে, কিন্তু সত্য কেতিয়াও লুকাই থাকিব নোৱাৰে আৰু কেতিয়াও মচি পেলাব নোৱাৰে। আপুনি যিমানেই লুকাই থাকক, সি এদিন হ'লেও উজাগৰ হ'বই। সেয়েহে সত্যৰ ওপৰত আধাৰিত কাম কৰিবলৈ বা ক'বলৈ আৰু বিশ্বাস কৰিবলৈ কেতিয়াও ভয় কৰা উচিত নহয়। পৃথিৱীৰ প্ৰায়ভাগ মানুহে নিজৰ শৰীৰৰ সৌন্দৰ্যৰ প্ৰতি চিন্তিত হৈ থাকে, কিন্তু এই শৰীৰৰ দ্বাৰা প্ৰলোভিত নহ'ব। ইয়াক মাটিত পোৱা যাব। অমৰ হৈছে ঈশ্বৰত পোৱা আত্মা। মানুহে তেওঁলোকৰ শৰীৰ সৌন্দৰ্য কৰাত ব্যস্ত থাকে, কিন্তু শৰীৰৰ সৌন্দৰ্যতকৈ আত্মাৰ সৌন্দৰ্য অধিক গুৰুত্বপূৰ্ণ। শৰীৰটো নশ্বৰ মাটিত মিহলি হৈ যাব, কিন্তু আত্মা হৈছে অমৰ। সেয়েহে আত্মাৰ সৌন্দৰ্যৰ প্ৰতি মনোযোগ দিয়ক। আত্মাৰ সৌন্দৰ্য শ্ৰীকৃষ্ণত নিজকে নিমজ্জিত কৰাত পোৱা যায়।